নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম। 13 জানুৱাৰীত উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে হকী বিশ্বকাপ 2023 আৰু আমাৰ ভাৰতবৰ্ষই এইবাৰ হোষ্ট কৰিছে হকী বিশ্বকাপ। ভাৰত আয়োজক দেশ আৰু আমি আশা কৰিম যে ভাৰতে এইবাৰ হকী বিশ্বকাপত যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। উৰিষ্যাৰ কলিংগ ষ্টেডিয়াম আৰু বিৰছা মুণ্ডা ষ্টেডিয়ামত এইবাৰ এই হকী বিশ্বকাপ অনুষ্ঠিত হ'ব। ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰতে ইয়াৰ আগৰবাৰ যিটো হকী বিশ্বকাপ আছিলে সেইটোত কোৱাৰ্টাৰ ফাইনেলত এক্সিট হ'বলগীয়া হৈছিলে, কোৱাৰ্টাৰ ফাইনেলত হাৰি বাহিৰ হৈছিলে। চ' এইবাৰ আশা কৰিব যে ভাৰতে নিজৰ ঘৰত ফাইনেল জিকিবলৈ সক্ষম হ'ব। সকলো ভাৰতবাসীয়ে আশা কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় খেল যিহেতু হকী, সেইবাবে যেতিয়া হকী বিশ্বকাপ আহে সেইবাবে ভাৰতীয় টীমৰ ওপৰত সকলোৰে দৃষ্টি থাকে। সকলো ভাৰতবাসীয়ে আশা কৰে যে ভাৰতীয় হকী টীমে বিশ্বকাপ জিকিবলৈ সক্ষম হ'ব। চ' পোনপ্ৰথমে ভাৰতীয় হকী টীমটোতনো কোন কোন আছে এইবাৰ সেয়া আমি চকু ফুৰাই লওঁ আহক। চ' ভাৰতীয় টীমটো এনেধৰণৰ: গ'লকিপাৰ কিষণ বাহাদুৰ পাঠক আৰু পিয়াৰ শ্ৰীজেশ মুখ্য গ'লকিপাৰ হয়। দেন মিডফিল্ডাৰৰ কথা ক'বলৈ গ'লে মনপ্ৰীত সিং, হাৰ্দিক সিং, নীলকণ্ঠ শ্ৰম আৰু শমশেৰ সিং, বিবেক সাগৰ প্ৰসাদ, আকাশদ্বীপ সিং। ফৰৱাৰ্ডৰ কথা ক'বলৈ গ'লে মনদীপ সিং, ললিত কুমাৰ উপাধ্যায়, অভিষেক আৰু সুখজিত সিং। ডিফেণ্ডাৰৰ কথা ক'বলৈ গ'লে জাৰমনপ্ৰীত সিং, সুৰেন্দ্ৰ কুমাৰ, হৰমনপ্ৰীত সিং, বৰুণ কুমাৰ, অমিত ৰোহিদাস ভাইচ কেপ্টেইন তেখেত, নীলম সঞ্জীৱ শেষ আৰু লগতে অল্টাৰনেটিভ প্লেয়াৰ ৰাখিছে দুজন, ৰজত কুমাৰ পল আৰু যুগৰাজ সিং। আৰু গ্ৰুপসমূহ চাই লওক। পুল এত আছে অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, ফ্ৰান্স আৰু ছাউথ আফ্ৰিকা। পুল বিত বেলজিয়াম, জাৰ্মানী, কোৰিয়া আৰু জাপান। পুল চিত নেদাৰলেণ্ডছ, নিউজিলেণ্ড, মালয়েছিয়া আৰু চিলি। পুল ডিত আছে ইণ্ডিয়া, ইংলেণ্ড, স্পেইন আৰু ৱেলছ। গতিকে পুল ডিত ইণ্ডিয়া, ইংলেণ্ড, স্পেইন আৰু ৱেলছ। গতিকে ইণ্ডিয়াৰ পুলটো যথেষ্ট টান পুল বুলিয়ে ক'ব লাগিব, ইমান সহজ নহ'ব। ভাৰতৰ প্ৰথম যিকেইখন খেল গ্ৰুপ ষ্টেজৰ মেচ পুল ডিৰ, সেইকেইখন 13 জানুৱাৰীত প্ৰথমখন আছে সন্ধিয়া 7 বজাত স্পেইনৰ লগত প্ৰথমখন, 15 জানুৱাৰীত ইংলেণ্ডৰ লগত আছে 7 বজাত। দেন শেষৰখন পুল মেচ ভাৰতৰ 19 জানুৱাৰীত আছে ৱেলছৰ লগত একে সময়তে 7 বজাত। চ' এয়াই আছিলে 2023 চনৰ হকী বিশ্বকাপৰ বিষয়ে। ভাৰতৰ খেল কেতিয়া ক'ত আছে, টিভি চেনেল ক'ত দিব আদিৰ সন্দৰ্ভত যিসকলে এই সন্দৰ্ভত জানিব বিচাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।